নমস্কাৰ। আজিৰ আবৃত্তি অনুষ্ঠানত শ্ৰদ্ধাৰ অভিজ্ঞান অনুৰাগদেৱৰ দ্বাৰা নিৰ্বাচিত কবিতাটো হৈছে মণিকুন্তলা ভট্টাচাৰ্যৰ পৃথিৱীৰ কবিতা। সাম্প্ৰতিক শ্বাসৰুদ্ধকাৰী পৰিৱেশত এই কবিতাটো এক গভীৰ আশাবাদৰ কবিতা। আহকচোন কবিতাটো শুনো। আমি বিশ্বাস কৰিছোঁ এই সময়ৰ ওৰ পৰিব। আমি বিশ্বাস কৰিছোঁ এই সময়ৰ ওৰ পৰিব। জীৱন সেউজীয়া হ'ব। প্ৰেমে হাতত ধৰি উদ্যান গঢ়িব। শিশুহঁত বগাব ক'লা বোকোচালৈ। আমি বিশ্বাস কৰিছোঁ, আমি বিশ্বাস কৰিছোঁ ৰুগ্ন সময়ৰ হাম কাটিব। দুৱাৰ মুকলি হ'ব, দুৱাৰ মুকলি হ'ব। আমি এতিয়াও বিশ্বাস কৰোঁ, আমি এতিয়াও বিশ্বাস কৰোঁ ৰুগ্ন শয্যাই থিয় হম। নিলগত থকা মানুহে হাতে হাত ধৰিব, আলিংগন কৰিব। আমি বিশ্বাস কৰোঁ সভ্যতাক, আমি বিশ্বাস কৰোঁ সভ্যতাক। কিমান বাৰ নিশ্চিহ্ন হোৱা পৃথিৱীয়ে উশাহ লৈ আহিছে পক্ষী আৰু শিশুৰ কলৰৱেৰে। আমাৰ বুকুত ভয় আতংকতকৈ বিশ্বাস আছে বেছি। আমাৰ বুকুত ভয় আতংকতকৈ বিশ্বাস আছে বেছি। কালি ৰাতিৰ জোনাকী, পুৱা বতাহৰ সুগন্ধি, ভাল পোৱাৰ গান আৰু আইৰ প্ৰাৰ্থনাই অভয় দিছে মানুহক। পৃথিৱীৰ সকলো কবিতাই মিলি গঢ়ে যদি আকৃতি এটা, সেই বিশালতাৰ নামেই আমাৰ বিশ্বাস। পৃথিৱীৰ সকলো কবিতাই মিলি গঢ়ে যদি আকৃতি এটা, সেই বিশালতাৰ নামেই আমাৰ বিশ্বাস। এন্ধাৰ সুৰংগৰে বাট লৈছোঁ সহযাত্ৰী দেশে দেশে। বাগৰি পৰিছে সৌৱে বাৱে, মৃত্যুৰ কোনো শব্দ নাথাকে। জীৱিতৰ কপে সৎকাৰৰ হাত, তথাপি অবিৰত যাত্ৰা আমাৰ। আমাৰ বিশ্বাসত এদিন দেখিম পোহৰ। অবিৰত যাত্ৰা আমাৰ, আমাৰ বিশ্বাসত এদিন দেখিম পোহৰ। এদিন হাতত ধৰিম, উদযাপন কৰিম জীৱন। এদিন হাতত ধৰিম, উদযাপন কৰিম জীৱন।